নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোক সকলোকে অসমীয়া হেল্থ টিপছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম হেয়াৰ ফল বা চুলি সৰা সমস্যাত ভুগি থকা ব্যক্তিসকলৰ বাবে ইণ্ডিয়াছ টপ আৰু বেষ্ট হেয়াৰ অইলৰ বিষয়ে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টোত লাইক আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, চুলি সৰা সমস্যাটো বৰ্তমান সময়ত আমাৰ সকলোৰে বাবে সচৰাচৰ হৈ পৰিছে। ইয়াৰ কাৰণটো হৈছে আজিকালিৰ ভেজাল খাদ্য খোৱা, দূষিত জলবায়ু আৰু আমি ব্যৱহাৰ কৰি থকা বজাৰৰ কেমিকেল প্ৰডাক্টবোৰৰ কাৰণে। গতিকে আজি মই আপোনালোকলৈ লৈ আছোঁ ইণ্ডিয়াছ বেষ্ট টপ 6 কেমিকেল ফ্ৰী হেয়াৰ অইল, যাৰ সহায়েৰে আপুনি আপোনাৰ চুলি সৰা সমস্যা দূৰ কৰিব পাৰিব আৰু লগতে ই আপোনাৰ নতুনকৈ চুলিবোৰ গজি অহাত সহায় কৰিব। বন্ধুসকল, আপোনাৰ সুবিধাৰ বাবে মই এই আটাইকেইটা হেয়াৰ অইলৰ লিংকসমূহ তলৰ ডেছক্ৰিপশ্যনত দি দিম। আপুনি ডেছক্ৰিপশ্যনত গৈ হেয়াৰ অইল কেইটাক অনলাইনৰ জৰিয়তে পাৰচেছ কৰিব পাৰিব। বন্ধুসকল, আমাৰ তালিকাত থকা ইণ্ডিয়াছ বেষ্ট টপ 6 হেয়াৰ অইলৰ ভিতৰত 6 নম্বৰতে কেমিকেল ফ্ৰী হেয়াৰ অইল বিধৰ নামটো হৈছে ৱাও মাৰ্কেন এৰগন অইল। এই তেলবিধ প্ৰিমিয়াম নন ষ্টিকি, তেলহীন আৰু দ্ৰুত শোষণ কৰা চুলিৰ তেল। এই তেলবিধে পাতল, শুকান, ভঙুৰ, অপুষ্টিগ্ৰস্ত, বিভাজিত, ফ্ৰিজি আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰা চুলি পুনৰ জীৱিত কৰে। ইয়াত 7টা ঠাণ্ডা চাপযুক্ত তেল যেনে অতিৰিক্ত ভাৰ্জিন অলিভ অইল, মিঠা বাদাম তেল, আঙুৰযুক্ত তেল, কেষ্টৰ তেল, জোজোবা তেল, পিঁয়াজ কলা বীজৰ তেল আৰু নাৰিকল তেলৰ সৈতে প্ৰকৃত আৰু উৎকৃষ্ট মানদণ্ডৰ তেলসমূহ থাকে। এই চুলিৰ তেল নিয়মীয়াকৈ প্ৰয়োগ কৰিলে চুলি কোমল, ৰেচমি আৰু মসৃণ হয় আৰু চুলিৰ ফলিকল শক্তিশালী কৰাত সহায় কৰে, চুলিৰ ক্ষতি হ্ৰাস কৰে আৰু সামগ্ৰিক চুলিৰ স্বাস্থ্য উন্নত কৰে। ক্ষতিগ্ৰস্ত শুকান আৰু মোটা চুলিলৈ গভীৰভাৱে আৰোগ্য, মসৃণ আৰু উজ্জ্বলতা পুনৰুদ্ধাৰ কৰিবলৈ সহায় কৰে। লগতে চুলিত ৰং দিয়ে আৰু বহুমুখী উজ্জ্বলতা হাইলাইট কৰে আৰু লগতে মেন বিভাজন সমাপ্ত হয়। এই তেলবিধ 100% খনিজ তেল আৰু সামগ্ৰিক চুলিৰ যত্নৰ বাবে চিলিকনেৰে তৈয়াৰ কৰা হৈছে। যদি আপুনি এই তেলবিধ পাৰচেছ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি ডেছক্ৰিপশ্যনত গৈ লিংকটোৰ সহায়েৰে হেয়াৰ অইলবিধ অনলাইনত পাৰচেছ কৰিব পাৰিব। বন্ধুসকল, 5 নম্বৰতে হেয়াৰ অইলবিধৰ নামটো হৈছে মামা আৰ্থ ব্ৰিং আমলা অইল। মামা আৰ্থ ব্ৰিং আমলা অইল হৈছে 14টা ঔষধি বনৌষধিৰ জাৰি-বুটিৰ মিশ্ৰণ, যাৰ ভিতৰত আছে ভিংগৰাজ আৰু আমলা, যি চুলিক শক্তিশালী আৰু মূৰৰ ছাল স্বাস্থ্যৱান ৰাখে। সকলো প্ৰকাৰৰ চুলিৰ বাবে এই তেলবিধ উপযুক্ত। এই ব্ৰিং আমলা হেয়াৰ অইলত কোনো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ নাই আৰু এই তেলবিধ টক্সিন, পেৰাবিন আৰু মিনাৰেল অইলৰ পৰা মুক্ত। এই তেলবিধে চুলি বৃদ্ধি কৰে, আয়ুৰ্বেদিক প্ৰস্তুতকৰণে চুলি পুনৰ্জীৱিত কৰে আৰু চুলি সৰা হ্ৰাস কৰাৰ লগতে শিপাৰ ক্ষতি মেৰামতি কৰে আৰু বিকাশ বৃদ্ধি কৰে। লগতে চুলিৰ ফলিকল শক্তিশালী কৰে। এই ব্ৰিং আমলা হেয়াৰ অইলৰ সৈতে এক ভাল মালিচে চুলিৰ শিপাবোৰক অত্যাৱশ্যকীয় পুষ্টি আৰু এণ্টিঅক্সিডেণ্ট প্ৰদান কৰে। ই ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু চুলিৰ ফলিকল শক্তিশালী কৰে আৰু ডেণ্ড্ৰফ আৰু শুকান মূৰৰ ছালৰ হ্ৰাস কৰে। আৰু ব্ৰিং আমলা অইলত এণ্টি মাইক্ৰ'বাইনৰ গুণাগুণ আছে, যিয়ে মূৰৰ উফিবোৰ পৰিষ্কাৰ কৰে। ব্ৰিং আমলা অইল প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে। এই তেলবিধ ছালফেট, পেৰাবিন, SLS, পেট্ৰলিয়াম, কৃত্ৰিম সংৰক্ষক আৰু ৰঙৰ পৰা মুক্ত। আৰু এই তেলবিধৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। আপুনি তলৰ ডেছক্ৰিপশ্যনত গৈ হেয়াৰ অইলবিধ অনলাইনত পাৰচেছ কৰিব পাৰিব। বন্ধুসকল, 4 নম্বৰ অইলবিধৰ নামটো হৈছে লৰেল পেৰিছ চিৰাম অইল। লৰেল পেৰিছ চিৰাম তেল এক বিলাসী বহু ব্যৱহাৰ চুলিৰ চিৰাম, যি আপোনাৰ চুলিক সম্পূৰ্ণ ৰূপান্তৰ প্ৰদান কৰিব। এই লৰেল পেৰিছ চিৰাম অইলে চুলিৰ চিকিৎসা আপোনাক অসাধাৰণ কোমল, মসৃণ, ফ্ৰিজমুক্ত আৰু গভীৰ পুষ্টি প্ৰদান কৰে। ক্ষতিগ্ৰস্ত চুলিৰ বাবে 6টা অইল কমপ্লেক্সৰ সৈতে 6টা বিৰল ফুলৰ তেল যেনে সূৰ্যমুখী তেল, নাৰিকল তেল আৰু চয়াবিন তেলৰ সৈতে অন্যান্য উদ্ভিদগত নিষ্কাশনৰ সৈতে মিহলি কৰা হৈছে, যি চুলিৰ বাবে হাইড্ৰেশ্যন প্ৰদান কৰে আৰু চুলিৰ কিউটিকল বন্ধ কৰে আৰু শুকান আৰু ফ্ৰিজি চুলিৰ বাবে সৰ্বশ্ৰেষ্ঠ গভীৰ পুষ্টি প্ৰদান কৰে। লৰিয়েল পেৰিছ চিৰাম অইল শুকান চুলি, প্ৰাণহীন চুলিৰ বাবে সুস্বাদু, পাতল চুলিৰ বাবে তেলৰ চিৰাম প্ৰদান কৰে। ই অত্যাধিক আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে। এই লৰেল পেৰিছ চিৰাম অইলবিধ হৈছে এক বহু ব্যৱহৃত আলৌকিক তেল, যাক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি। শ্বেম্পুৰ আগতে বা পাছত ব্যৱহাৰ কৰক, চুলিৰ ষ্টাইলিঙৰ আগতে ব্যৱহাৰ কৰক, ৰাতিটোৰ চুলিৰ চিকিৎসা হিচাপে ব্যৱহাৰ কৰক আৰু চুলি কোন কৰাৰ বাবে চিৰাম হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এই লৰেল পেৰিছ চিৰাম অইল তাৎক্ষণিক উজ্জ্বলতা আৰু ৰেচমি চুলিৰ স্পৰ্শৰ বাবে শ্বেম্পু আৰু কণ্ডিচনাৰৰ পিছত
প্ৰয়োগ কৰক। এই লৰেল পেৰিচেৰাম অইল ব্যৱহাৰ কৰোঁতে আপোনাৰ হাতৰ তলুৱাৰ মাজত 3ৰ পৰা 4টা মূল্যৱান টোপাল ঘঁহি দিয়ক। দৈৰ্ঘ্যৰ মাজেৰে সমানভাৱে প্ৰয়োগ কৰক আৰু তিতা বা শুকান চুলিৰ ওপৰত সমাপ্ত কৰক। সাধাৰণ চুলি, শুকান চুলি, নিস্তেজ চুলি, খহটা চুলি, ফ্ৰিজি চুলি আৰু ক্ষতিগ্ৰস্ত চুলিৰ বাবে এক উপযুক্ত সামগ্ৰী। আৰু এই তেলবিধ পাৰচেছ কৰিবলৈ লিংকটো তলৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। বন্ধুসকল 3 নম্বৰ হেয়াৰ অইল বিধৰ নামটো হৈছে উষ্ট্ৰা আয়ুৰ্বেদিক অইল। খুচৰতা, চৰকা, ভৃগু আৰু বহুতো ঋষিৰ পৰা পোৱা পুৰণি ফলাফলৰ ওপৰত আধাৰিত এক স্বত্বাধিকাৰী আয়ুৰ্বেদিক ঔষধ হিচাপে স্বীকৃত। এই তেলবিধত 8টা প্ৰাকৃতিক বন ঔষধিৰ মিশ্ৰণ আছে, যিয়ে বিগৰাজ, আমলখি, নিম আদিৰ দৰে বহুতো প্ৰকাৰৰ বন ঔষধিৰ মিশ্ৰণ আছে। উষ্ট্ৰা আয়ুৰ্বেদিক অইলে আপোনাৰ চুলি স্বাস্থ্যৱান কৰি ৰাখে আৰু মূৰৰ উফি, চুলি পকা আৰু চুলি সৰা নিয়ন্ত্ৰণত সহায় কৰে। পুৰুষৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে এই অইলবিধ। এই অইলবিধত 8টা প্ৰাকৃতিক বন ঔষধিৰ নিষ্কাশনেৰে তৈয়াৰ কৰা হৈছে, যিয়ে আপোনাৰ চুলিখিনিক সম্পূৰ্ণ যত্ন আৰু পুষ্টি প্ৰদান কৰে। উষ্ট্ৰা আয়ুৰ্বেদিক হেয়াৰ অইল ছালফেট আৰু পেৰাবিন মুক্ত। বন্ধুসকল 2 নম্বৰ হেয়াৰ অইল বিধৰ নামটো হৈছে বম্বে শ্বেভিং ক্লাব এভোকাডো অইল। এভোকাডো অইলৰ ভিটামিন, খনিজ, বায়'টিন আৰু এণ্টিঅক্সিডেণ্টৰ অতি কাৰ্যকৰী গঠনে আপোনাৰ চুলি ভালদৰে পুষ্টি প্ৰদান কৰে। ইয়াত 6টা ফেটি এচিড আৰু ভিটামিন ই সমৃদ্ধ আঙুৰ তেলে ফ্ৰিজি আৰু খহটা চুলিৰ সৈতে যুঁজ দিয়ে আৰু সেই বিভাজিত মূৰবোৰত কাম কৰে। ই অৰ্দ্ৰতাত লক কৰে আৰু আপোনাৰ মূৰৰ ছাল শুকান হোৱাত বাধা দিয়ে আৰু আঠাযুক্ত গাঁথনিটোৱে আপোনাক দৈনিক চুলি ষ্টাইল কৰিবলৈ অনুমতি দিয়ে। নাৰিকল তেলৰ শক্তিশালী পুষ্টিবোৰে আপোনাৰ চুলি প্ৰাকৃতিকভাৱে আৰ্দ্ৰ কৰে আৰু ইয়াক পৰিৱেশৰ ক্ষতিৰ বিৰুদ্ধে অতি প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰে। এই তেলে আপোনাৰ চুলিৰ অৰ্দ্ৰতা যোগ দিয়ে, যাৰ ফলত চুলি কোমল আৰু মসৃণ হয়। জজোবা তেলত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যি আপোনাৰ চুলি পুষ্টি কৰে আৰু চুলি সৰা প্ৰতিহত কৰে। চুলি ৰখাৰ বাবে এই চুলিৰ তেল ৰাতিটোৰ ভিতৰতে সানি থৈ দিয়ক আৰু ৰাতিপুৱা ধুবলৈ শ্বেম্পু ব্যৱহাৰ কৰক। ভিটামিন সমৃদ্ধ উপাদানবোৰ একত্ৰিত কৰি এই চুলিৰ তেলে আপোনাৰ চুলিৰ উজ্জ্বলতা পুষ্টি আৰু বাহাল ৰাখে। এই অইলে শিপাবোৰত গভীৰভাৱে প্ৰৱেশ কৰে আৰু ভিতৰৰ পৰা চুলিবোৰ আৰ্দ্ৰ কৰে। ইয়াত ভিটামিন এ, ভিটামিন B5, ভিটামিন ই, বায়'টিন, আৱশ্যকীয় ফেটি এচিড আৰু এণ্টিঅক্সিডেণ্ট থাকে। ই চুলি পাতল ৰাখে আৰু মানদণ্ডও উন্নত ৰাখে। আঙুৰৰ বীজত ভিটামিন ই আৰু অত্যাৱশ্যকীয় অমেগা 9টা ফেটি এচিড থাকে, যি ইয়াক কোনো অসুবিধা নোহোৱাকৈ যিকোনো ধৰণৰ ফ্ৰিজি চুলিৰ সৈতে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ লগতে ই মূৰৰ ছাল শুকান হোৱাৰ পৰা ৰক্ষা কৰিবলৈ অৰ্দ্ৰতাত লক কৰে আৰু এই তেলটোৱে বিভাজিত মূৰৰ সৈতে যুঁজ দিয়ে আৰু ভঙুৰ চুলি শক্তিশালী কৰে। নাৰিকল তেলত লাউৰিক এচিড থাকে, যি মূৰৰ ছালৰ দ্বাৰা সহজে শোষণ কৰা হয়, যি ইয়াক তাপ বা যিকোনো ধৰণৰ পাৰিপাৰ্শ্বিক ক্ষতিৰ পৰা সুৰক্ষা দিয়ে। আৰু অলিভ অইলে আপোনাৰ চুলি কোমল আৰু মসৃণ কৰিবলৈ আৰ্দ্ৰ কৰাত সহায় কৰে। আৰু লগতে জজোবা অইলে চুলিৰ ফলিকলবোৰ ইয়াৰ ভিটামিন আৰু খনিজ সমৃদ্ধ পুষ্টিৰে সুৰক্ষিত কৰে। ই শুষ্কতা ৰোধ কৰে, যিয়ে তেলক চুলি সৰাৰ সৈতে যুঁজিবলৈ এক অতিৰিক্ত লাভালাভ প্ৰদান কৰে। বন্ধুসকল ইণ্ডিয়াছ বেষ্ট টপ 6 হেয়াৰ অইলৰ ভিতৰত আটাইতকৈ বেষ্ট আৰু আমাৰ তালিকাত থকা নম্বৰ 1 হেয়াৰ অইল বিধৰ নামটো হৈছে চাণ্ডাৰ্ভ অনিয়ন হেয়াৰ অইল। এই তেলবিধে ক্ষতিগ্ৰস্ত আৰু পাতল হোৱা চুলি শক্তিশালী কৰাত সহায় কৰে। আঙুৰৰ বীজ, ৰোজমেৰী, ব্লেক কিউমিন আৰু জজোবা অইলৰ প্ৰাকৃতিক উপাদানবোৰে চুলিবোৰ জিলিকি থকাত সহায় কৰা মূৰৰ ছালখন মইশ্চাৰাইজ কৰিবলৈ একেলগে কাম কৰে। চুলিৰ বিকাশ উদ্দীপিত কৰা আৰু পাতল শুকান চুলিলৈ শক্তি পুনৰুদ্ধাৰ কৰাৰ বাবে এক ভালদৰে হাইড্ৰেটেড মূৰৰ ছাল গুৰুত্বপূৰ্ণ। এই শক্তিশালীকৰণ মিশ্ৰণে অত্যাৱশ্যকীয় ফেটি এচিড প্ৰদান কৰে আৰু ক্ষতিগ্ৰস্ত চুলিবোৰ গভীৰ স্তৰত মেৰামতি আৰু পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ পুষ্টি প্ৰদান কৰে। জজোবা কলা বীজ চাহগছৰ আৰোগ্যকাৰী গুণাগুণে সঞ্চালন বৃদ্ধি কৰে আৰু স্বাস্থ্যকৰ নতুন ছালৰ কোষৰ পুনৰ্জন্ম তৈয়াৰ কৰে। লগতে চুলিৰ বিকাশ তৎপৰ কৰাত সহায় কৰে আৰু পাতল হোৱা টোপোলাবোৰ শক্তিশালী কৰে। চাণ্ডাৰ্ভ অনিয়ন হেয়াৰ অইলে মূৰৰ ছাল নিশ্চিত কৰে আৰু উফি আৰু হেংকিঙৰ বিৰুদ্ধে এক প্ৰাকৃতিক প্ৰতিৰোধমূলক গঠন কৰে। ইয়াত বহু পৰিমাণে পটাছিয়াম, ছালফাৰ, এণ্টিঅক্সিডেণ্ট থাকে আৰু ব্যৱহাৰ কৰোঁতে আপুনি 5 পৰা 10 মিনিট সময় মাছাজ কৰি থাকিব, যাতে তেলখিনি চুলিৰ গুৰিবোৰত ভালদৰে লাগি যায়। ই আপোনাৰ চুলি সৰা বন্ধ কৰিব, মূৰত উফি হোৱা সমস্যা দূৰ কৰিব, লগতে আপোনাৰ নতুনকৈ স্কেল্পত
চুলি গজি অহাত সহায় কৰিব। ছালফাৰ, পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ পিঁয়াজ তেলে চুলি সৰা হ্ৰাস কৰে আৰু চুলি পুনৰ বৃদ্ধি ত্বৰান্বিত কৰে। এই তেলবিধ চুলিৰ পূৰ্ণ বিকাশৰ এক নতুন যুগান্তকাৰী উপাদান। ৰেডেনচিল চুলিৰ ফলিকলবোৰ আনব্লক কৰে আৰু লগতে নতুন চুলিৰ বিকাশ বৃদ্ধি কৰে। মানসিক ষ্ট্ৰেছ, প্ৰদূষণ আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ বিকল্পৰ ফলত চুলিৰ বহুতো সমস্যা হ'ব পাৰে। চুলি সৰাটো আটাইতকৈ সচৰাচৰ হয়। অনিয়ন হেয়াৰ অইলে আপোনাৰ এই সমস্যাটোৰ সমাধান কৰাত সহায় কৰিব। বন্ধুসকল, টপ 6 হেয়াৰ অইলৰ আটাইকেইটাৰে লিংকসমূহ মই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপুনি ডেছক্ৰিপশ্যনত গৈ লিংকসমূহৰ জৰিয়তে হেয়াৰ অইল কেইটা পাৰচেছ কৰিব পাৰিব। বন্ধুসকল, টপ 6 হেয়াৰ অইলৰ বিষয়ে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবলৈ নাপাহৰিব আৰু লগতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ এক নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।